আলিপুখুৰী পাতিকিবৰী থানলৈ গৈ আছোঁ। আপোনালোকক কিমান পাৰো দেখাবলৈ চেষ্টা কৰিম। আমি কিছু সময়ৰ পিছতে পাতিকিবৰী থানত পামগৈ আৰু বেছি দূৰ নাই, গৈ আছোঁ। কিমান হওক কেনেকুৱা বহুতো মজা লাগিছে নহয় জীৱনত প্ৰথমবাৰ থানখন অৱস্থিত মৰিয়াবাৰী মৰিগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত। অৱশেষত আহি পালোহি। এতিয়া বাইকখন থৈ লৈছোঁ, তাৰপিছত এতিয়া ভিতৰলৈ গৈ আছোঁ। আপোনালোকক দেখা যাম। এয়া মোৰ লগত মানস। এয়া নাম লৈ আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইখনেই হৈছে নামঘৰৰ ভিতৰলৈ সোমাই যোৱা মূল দুৱাৰখন। জানিবলৈ পাইছোঁ যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে এই কুঁৱাটোতেই গা ধুইছিল, এতিয়াও আছে চাওক। যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। চাই কেনে পালে জনাবলৈ নাপাহৰিব। এতিয়া যাওঁগৈ আৰু বহুত দেৰি